খুব সুন্দৰকৈ সিহঁতি পাত খাই আছে। আৰু মই আমাৰ লোকেলজনী দেখাই আছোঁ, ইজনী আহকচোন। এইকো এই মহিলা পালটি দি থোৱা আছে। এই বৰ্তমান প্ৰেগনেণ্ট আৰু এই এসপ্তাহৰ ভিতৰতে জগিব। বন্ধুসকল দেখিছে, ইহঁতক সুন্দৰকৈ পাত কাটি দিছোঁ। আৰু এইকেইটা মোৰ বিটেলকেইটা, সেই ভিডিঅ' কৰিলে ওচৰলৈ আহি যায়। চ' আজি সিহঁতৰ ভাগত পৰিছে মানে মৰিয়লা পাত। আৰু এইকেইটা আমাৰ ঘৰৰ লোকেলকেইটা, খুব সুন্দৰকৈ সিহঁতি মৰিয়লা পাত খাই আছে দেখিছে। এইটো বিটেলটো, এই যিহেতু প্ৰেগনেণ্ট হৈ আছে দেখিছে। ত' বন্ধুসকল আজিলৈ ইমানেই। এয়া আৰু পথাৰ আছেই, এইটো চাইডেও আমাৰ দেখিছে এইবোৰ ছাগলী, লোকেল ছাগলী পথাৰত ধুনীয়াকৈ গুচি যায়। আৰু লোকেলখিনি কিন্তু মই সিহঁতক মানে আমাৰ মেলি নিদিওঁ, আমাৰ ঘৰতে পাত দিওঁ, ঘৰতে থাকে। আৰু যিহেতু বিটেল ক্ৰছখিনিও বা বিটেলখিনিও মোৰ একেলগে থাকে, ত' সেইটো কাৰণে মই সিহঁতক মেলি নিদিওঁ। সিহঁতক যি পাওঁ পাত ঘৰতে আনি দি খুৱাওঁ। ত' বন্ধুসকল আজিলৈ ইমানেই। অনাগত দিনত ছাগলী সম্পৰ্কে যদি কিবা থাকে, একচুৱেলি মই বেছি এটা নতুন, একদম ট'টেলি নতুন মোৰ ছাগলীৰ সম্পৰ্কত, কিন্তু ফাৰ্মিং যিহেতু কৰি আছোঁ, চব বস্তুখিনি চব একেই, কিন্তু অকণমান 19-20 হয়। তো সেই বস্তুটো মই শিকি ল'বলৈ চেষ্টা কৰিম। আৰু ছাগলী প্ৰশিক্ষণৰ কাৰণেও সোনকালে গৈ আছোঁ মই। ধন্যবাদ।